এই সংকটত আমাৰ স্বাস্থ্যমন্ত্ৰী বা ফাইনেন্স মিনিষ্টাৰে কি কৈছে মই বুজিবলৈ ইমান ধৰিব পৰা নাই, কাৰণ BTC নিৰ্বাচনৰ স্থগিত কৰাৰ কাৰণে তেখেতে নিৰ্দেশ দিছে বা অনুৰোধ কৰিছে। এইটো একচুৱেলি ব্যক্তিহীন, কাৰণ 6 মাহ গ'ল অলৰেডি। 6 মাহ যোৱাৰ পিছত আকৌ এটা বেমাৰৰ লগত যদি দেশে যদি মানে নাৰ্ভাছ হৈ যায় বা বেমাৰৰ লগত জয়ী হ'ব নোৱাৰাটো আমাৰ চৰকাৰৰ দুৰ্বলতা। আৰু এই নিয়ম নীতি বনোৱাৰ কাৰণে আজি ইমান ডাঙৰ ডাঙৰ ব্যুৰ'ক্ৰেট আছে। এই ব্যুৰ'ক্ৰেটসকলে যদি BTC নিৰ্বাচন কৰাত যদি একো ফৰ্মুলা বনাব নোৱাৰে, তেতিয়া অসমৰ যিমানখিনি ব্যুৰ'ক্ৰেট আছে, যিমানখিনি যিসকলে দেশখন শাসন কৰে, ইহঁতে ৰিজাইন কৰি থাকক। মই এইটোৱে ক'ব বিচাৰিম, কাৰণ কোনো বেমাৰটো আমাৰ কাৰণে ডাঙৰ ফেক্টৰ হ'ব নালাগে। বেমাৰৰ লগত আমি জয়ী হ'ব লাগিব আৰু যিকোনো পৰিৱেশৰ লগত আমি নিজকে উইনাৰ কৰিব লাগিব। এটা বেমাৰ আছে, ইয়াৰ লগত আমি হাৰ মানিম, এইটো আমাৰ গণতান্ত্ৰিকভাৱে এইটো কথা হ'ব নালাগে, কাৰণ গণতন্ত্ৰটো গণতন্ত্ৰ হিচাপে ৰক্ষণা কৰাটো দৰকাৰ আছে। আৰু আজি BTCত গণতন্ত্ৰটো মাৰ্ডাৰ হ'ল। এই মাৰ্ডাৰ হোৱাত আকৌ পিছুৱাই যায়, এইটো অসমৰ বা BTC অঞ্চলৰ গণতন্ত্ৰ বুলি কথাই নাহিব। সুবিধা নাপালে এই অঞ্চলৰ লোকক কি কয়? এইটোতো ৰং কনচেপ্ট। BTCৰ গভৰ্ণৰ ৰুল বনাইছে ৰং কনচেপ্ট। আজি কোকৰাঝাৰ টাউনৰ যিসকলে ৰাস্তা ঘাট আমি দেখি আছোঁ, 6 মাহটো একো কাম নহ'লে এই 6 মাহত কোকৰাঝাৰ অঞ্চলৰ বা BTC এৰিয়াৰ মানুহে ইমানখিনি কষ্ট পাইছে। আৰু এইটো যদি চৰকাৰে বিচাৰিছিল, এইটো ভুল সিদ্ধান্ত হ'ব। এইটো ভুল সিদ্ধান্ত হ'ব, কাৰণ কোনো কণ্ট্ৰেক্টৰে আজি পইচা 1 টকাও পোৱা নাই। আমাৰ কোনো উন্নতিৰ কাম কৰিব নোৱাৰা হ'ল। কোনো গাঁৱৰ ৰাস্তা আমি সৰুকৈ আমি কৰিব নোৱাৰা হ'ল। আজি এই নিৰ্বাচন লৈ, এই কৰোণা COVID-19 লৈ যিটো ৰাজনীতি চলি আছে, সেইটো নকৰাটো মোৰ কাৰণে ভাল। আৰু যিহেতু আমাৰ ডাঙৰ ডাঙৰ ব্যুৰ'ক্ৰেটসকলে আছে, যাক মানে আমি IAS অফিচাৰ, IPS অফিচাৰ বা বিভিন্ন ইণ্টেলেকচুৱেল মানুহবিলাক আমি চিন্তা কৰোঁ, এইসকলে কৰোণা বেমাৰৰ লগত COVID-19 লগত যে হাৰি যায়, এই দেশটো ধ্বংস হ'ব আৰু বেছি দিন নাথাকে। নিৰ্বাচনটোতো যিকোনো ফৰ্মুলা বনাব লাগিব। আৰু ইয়াৰ কাৰণতে আমাৰ অফিচাৰবিলাকক কিয় ৰাখিছে? এই ফৰ্মুলা বনোৱাৰ কাৰণতে আমি অফিচাৰবিলাকক ৰাখিছোঁ। আৰু অফিচাৰবিলাক যদি এইটো ফৰ্মুলাই বনাব নোৱাৰে, এইটোতো সাংঘাতিক, মানে ইয়াৰ ডেম'ক্ৰেচি বুলি কথাই নাথাকিব। আৰু আমাৰ BTC দিয়াৰ পিছত যদি 6 মাহ পিছত যদি গভৰ্ণৰ ৰুল এক্সটেনশ্যন কৰি থাকে, আমাৰ ডেম'ক্ৰেটিকভাৱে কি BTC দিয়া হ'ল, এইটোতো প্ৰশ্ন আহিব ন। নিৰ্বাচন হ'ব লাগে। মই আগতে কৈছিলোঁ, এইটো চেনেলত এবাৰ কৈছিলোঁ যে এখন BJP চৰকাৰ, নতুন চৰকাৰ, আজি দেশৰ প্ৰধানমন্ত্ৰী যি ছিষ্টেম, আজি অসমৰ মুখ্যমন্ত্ৰীজনৰ সেই একেই ছিষ্টেম। গতিকে নপুংসক বুলি ক'ব পাৰি। তেওঁলোকৰ কোনো ধৰণৰ কাম কৰাৰ কোনো তেওঁলোকৰ শক্তি নাই। গতিকে তেওঁলোকে চালে বেৰে কোবাই যেনে তেনে অসমখন চলাব বিচাৰিছে। গতিকে চাওক, আজি কৰোণা ভাইৰাছৰ দফাই দি আজি BTADত নিৰ্বাচন পষ্টপন কৰাৰ যি সিদ্ধান্ত লৈছে, এইটো আমি দুৰ্ভাগ্যজনক বুলি ক'ব বিচাৰিছোঁ। কিয়নো যে যিকোনো পদ্ধতি অৱলম্বন কৰি স্বাস্থ্যৰ ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি, তেওঁলোকৰ স্বাস্থ্য বিভাগৰ কিছুমান পদ্ধতি মেইনটেইন কৰি আজি তেওঁলোকে ইলেকশ্যন পাতিব পাৰে। গতিকে আজি BTC জনসাধাৰণক আজি কষ্ট ভোগাৰ কাৰণে, BTC জনসাধাৰণৰ উন্নয়ন স্তব্ধ কৰাৰ কাৰণে আজি যিটো পলিচি কৰিছে, এইটো আমি সহজ ভাষাত আমি মানি ল'ব নোৱাৰোঁ। কাৰণ আজি চাওক, এই প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকে এই কৰোণাৰ দহাই দি আজি স্কুল কলেজ চলাব পৰা নাই। আজি ল'ৰা ছোৱালীবিলাকক যি অনলাইন ছিষ্টেম পৰীক্ষা বা পঢ়া শুনা কৰাৰ ছিষ্টেম কৰি দিছে, আজি চাহ বাগানৰ লেবাৰ মজদুৰসকলৰ লেবাৰ শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকে কি কৰিব? আজি গৰীব শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাক কি কৰিব? তেওঁলোকৰ এণ্ড্ৰইড মোবাইল নাই, তেওঁলোকে কেনেকৈ পৰীক্ষা দিব? আজি এটা চামক তেওঁলোকে সুযোগ দিছে, এটা চামক বিপদে ধ্বংসৰ গঢ়াত ঠেলি দিছে। গতিকে এইখন চৰকাৰ আজি যি দেখিছোঁ আমি, যে এই কৰোণাৰ দহাই দি তেওঁলোকে পলিটিক্স কৰি আছে। তেওঁলোকৰ যি সভা সমিতি হয়, হাজাৰ হাজাৰ মানুহ গোট খায়,
সেইবিলাকত তেওঁলোকৰ কোনো ভূক্ষেপ নাই আৰু আনে কৰিলে সেইবিলাকত হয়তো ভয়াৱহতাৰ এটা ভয় দেখুৱাই বিভ্ৰান্ত সৃষ্টি কৰে জনসাধাৰণৰ গতিকে এইখন চৰকাৰৰ ধিক্কাৰ দিছোঁ তেওঁলোকে BTC ইলেকশ্যন পাতিব নোৱাৰাটো আৰু ৰাইজৰ উন্নয়ন কৰিব পৰা নাই এইটোকো ধিক্কাৰ দিছোঁ